Good morning friends. আজি ভিডিওটো এনেদৰে ৰাতিপুৱাই আৰম্ভ কৰিছো। আশা কৰো আপোনালোক ভালে আছে, সুস্থ আছে। আমাৰো ভালেই। আজি ৰাতিপুৱাই ভিডিওটো আৰম্ভ কৰিছো। গোটেই দিনটো কিনো কৰো চাই থাকিব দেখাম। সদায় একিখিনি কামেই নহয় জানো। এতিয়া এই ৰুমটো কোন ঠিক কৰিছো, তাৰ পিছত হাৰা মুছা এখিনিটো আছে কৰিম। এখিনি নেদেখাও আৰু ঘৰটো সাফা কৰা কিনো দেখাম আপোনালোকৰ আগত। ভাবিলো ডেইলি কৰি থকা কামবোৰকে অলপ স্মৃতি হিচাপে ধৰি ৰাখো। চাই থাকিব ভিডিওটো শেষলৈকে। এতিয়া গা পা ধুই আজৰি হলো। এতিয়া কাপোৰ মেলিবলৈ যাওঁ। কাপোৰ মেলিবলৈ ওপৰলৈ যাব লাগে আৰু বাহিৰত গান বাজি থকা কাৰণে মই এইটো ভয়েস ওভাৰ দি দিছো। চাই দিও ভিডিওটো। ওপৰলৈ আহিছো কাপোৰ মেলিবলৈ। বহুত ওপৰলৈ আহিব লাগে। দুইতলা ওপৰত আমাৰ পৰা মানে আৰু দুইতলা ওপৰত। মুচি লওঁ, নহ'লে ধূলি পৰে। মুচি লৈছোঁ সেইকাৰণে। এদিন ৰ'দ দিলে গোটেই ৰাস্তা ধূলি হৈ যায়। ধূলিবোৰৰ পৰা উপায় নাই। বৰষুণ দিলেও বৰষুণ। এতিয়া মই কাপোৰটো মেলি লওঁ। চাই থাকিব ভিডিওটো। ইমান ৰ'দ দিছে, একদম ঘামি গৈছোঁ। এতিয়া ক্লিপ লগাব লাগিব। বহুত বতাহ মাৰে, ক্লিপ লগাব লাগিব। ক্লিপ লগাই লওঁ। অকণমান ভিউটো চাওক ওপৰৰ পৰা। কাপোৰবিলাকনো কি দেখাম। কেমেৰা কৰি দেখাইছোঁ দেই আমাৰ ওপৰৰ পৰা ভিউটো। ভৰ দুপৰীয়া। এয়া আমাৰ তললৈ ফুলবিলাক দেখে যে, এইটো ৰাস্তাটো। বাহিৰৰ শব্দ খুব আহিছে চাগে ন? বাহিৰৰ শব্দ আহিছে নহয়। আপোনালোকে ইগনৰ কৰিব আৰু দেই। দেখাই দিছোঁ। এইটো কাউৰী। এই কাপোৰ নষ্ট নকৰিবি। কাউৰী পলাইছে। ইয়াতেও ফুল ৰুইছে। কাষতে থাকে বাইদেউ এজনী, তেওঁ লগাইছে এইবিলাক আৰু লগাইছে এইবিলাক। মোৰ লগাবলৈ মন যায়, কিন্তু মোৰ জেগা নাই আৰু কেতিয়া ট্ৰেন্সফাৰ হয় একো ঠিক নাই। সেইবোৰ লৈ ক'ত ঘূৰি ফুৰিম। এইটো ৰাস্তাটো চাওক। ব্যস্ত ৰাজপথ।
ইয়াত এটা কথা মন কৰিছেনে বাৰু যদিও টাউনত আছোঁ তথাপি প্ৰতি ঘৰৰ মানুহতে তামোল গছ দেখা পাব ইয়াত তামোলটো তেওঁলোকৰ সকলোৱে খায় তামোল আমি খোৱা ধৰণে নাখায় তেওঁলোকে খায় চুপাৰি কৰি খায় ফাৰ্ষ্ট ফ্ল'ৰত মোৰ ফুলনিখন অকণমান ওলাইছে ঘামি শেষ হৈ গ'ল এতিয়া যাওঁ বেটাই কি কৰি আছে তলত ওপৰখন টিঙৰ যে মানে বেছি গৰম লাগে ইয়াত আৰু চুলি শুকালে গৰম দিনত শুকুৱাবলৈ বেলেগ মানে দিগদাৰি পাওঁ মই এনেকৈ মেলি থাকিবলৈ ইমান অসুবিধা লাগে এতিয়া শুকাবলৈ বাকী আছে যাওঁ কি কৰোঁ চাই থাকিব আৰু দিনটো কিনো কৰিছোঁ সেইটোৱে আৰু সদায় একেখিনি কামেই সদায় এতিয়া দেখাবলৈ মন নাযায় আজি ভাবিলোঁ চব দেখাই দিওঁ কি নকৰোঁ তিনিটা ষ্টেপ বগাওঁতে মোৰ অৱস্থা কাহিল হৈ যায় দেখিছেনে মোৰ ফুলনিখন সদায় দেখাই থাকোঁ আজি নেদেখাওঁ ঠিক আছে এতিয়া যাওঁ ভিতৰলৈ বেটা কি কৰিছা টিভি চাইছা ঠিক আছে ওপৰলৈ গ'লোঁ ইমান গৰম মই সেইকাৰণে তোমাক নিদিলোঁ ঘামি আহিলোঁ এতিয়া অকণমান দেৰি থোৱা তাৰপিছত ভাত খাবা ঠিক আছে হাই কৰি কিবা ক'বা নি হাই গাইজ আজি এতিয়া দুপৰীয়া ইমান গৰম লাগিছে এইকেইদিন বৰষুণৰ দিনত বৰষুণ কৰি থাকিলোঁ এতিয়া ৰ'দ দিছে ইমান গৰম লাগিছে গা ধুই আকৌ ঘামি আহিলোঁ চাওকচোন এতিয়া আকৌ ভাত বনালে ঘামিবলৈ আছেই আজি কিনো বনাওঁ আজি ভাত সাজকে আপোনালোকক দেখাম বুলি ভাবিছোঁ গোটেইবিলাক ৰেচিপি শ্বেয়াৰ নকৰোঁ কিবা এটা শ্বেয়াৰ কৰিম আৰু চাই থাকিব মই আজি কেনেকৈ দিনটো মানে ৰাতিপুৱাৰ পৰা দেখাই আছোঁ নহয় দিনটো কি কৰিছোঁ কি নাই দেখাই থাকিম চাই থাকিব ভিডিঅ'টো মই প্ৰথমে কাঁচকল দুটা লৈছোঁ এয়া এতিয়া কাটিম আপোনালোকে কেনেকৈ কাটে বাৰু মই এনেকৈ কাটোঁ চাব দেই মই মানে বাকলিটো এনেকৈ কটাৰীয়ে গুচাই নিদিওঁ প্ৰথমে এই সেইবিলাক দেখিছে নহয় তাত মানে কটাৰীখনেৰে আগ দি লওঁ অকণমান দকৈ বাকলিটো যিমানলৈকে আছে আৰু সেইটো অনুমান নিজে কৰি ল'ব লাগে আৰু তেতিয়া কি হয় কলটো ধুনীয়াকৈ এৰ খাই আহে আৰু হাতত আঠা নালাগে আৰু যিহেতু মই কলৰ বাকলিটো পেলাই নিদিওঁ সেইটো কাৰণে এনেদৰে লৈছোঁ কলৰ বাকলিৰ পৰাও মই এটা ৰেচিপি বনাম এনেদৰে কাটোঁ আপোনালোকে কেনেদৰে কাটে জনাবচোন মই কিন্তু এইটো প্ৰচেছ বহুত ইজি পাওঁ আজি কিন্তু মই কাঁচকলৰ আঞ্জাখনৰ ভিডিঅ'টো আপোনালোকক নিদিওঁ এতিয়া চব্জিখন দেখাম আৰু কেনেকৈ বনালোঁ কিন্তু এই বাকলিৰ পৰা বনোৱা মই এটা ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাকলিটোৰ পৰা মই চাটনি বনাম খাবলৈ ভাল লাগে আপোনালোকক খায়ে চাগে ময়ো আজি ভাবিলোঁ এনেদৰে বনাওঁ এতিয়া এটা চচপেনত মই বাকলিখিনি অলপ সময়ৰ কাৰণে বইল কৰিম বইল কৰোঁতে মই তাত অলপ নিমখ দি দিছোঁ এনেদৰে কাঁচকলখিনি বইল হয় মানে মই তাত চাটনিখনত দিবলগীয়া আৰু বাকী সামগ্ৰীখিনিও দেখুৱাই দিছোঁ এটা পিঁয়াজ কাটি লৈছোঁ সৰুকৈ কেইটুকুৰামান আদা লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ কেঁচা জলকীয়া ল'লে বেছি ভাল লাগে মোৰ নাছিলে কাৰণে শুকানে লৈছোঁ আৰু ৰচুন কেইফুটামান লৈছোঁ এইফালে মোৰ কাঁচকল উতল আহিলে এতিয়া মই নমাই থ'ম এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ তাত তেল অলপ দিছোঁ বেছিকৈ দিয়া নাই কমকৈ দিছোঁ
এতিয়া দিলে মই আকৌ পিছত ব্যৱহাৰ নকৰোঁ আৰু চাটনিত আসলে তেল দিয়া হয় নহয় জানো এতিয়া মই তাত পাঁচফোৰণ কেইটামান দিছোঁ এতিয়া বাকি আপোনালোকক যেতিয়া দেখাইছিলোঁ গোটেই সামগ্ৰীখিনি পিঁয়াজ আদা ৰচুন আৰু জলকীয়াখিনি তাতে দি দিম মই এইটো অকণমান সময় ভাজিম বেছি সময় নহয় মানে ৰচুনৰ অকণমান কেঁচা গন্ধটো যোৱাকৈ আৰু তেতিয়া মানে চাটনিখন খালেও ৰচুনৰ গন্ধটো পোৱা নাযায় আৰু এনেদৰে মই ভাজি ল'ম এয়া মোৰ প্ৰায় ভজা হৈ গৈছে এতিয়া এইখিনি মই গেছটো অফ কৰি অলপ সময় ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই এই কাঁচকলৰ বাকলিখিনিৰ লগত একেলগে মই মিক্সিত মাৰি ল'ম এয়া মই এনেদৰে মিক্সিত গোটেইখিনি সামগ্ৰী একেলগ কৰি ল'লোঁ আৰু মই ইয়াতে নিমখ অলপো মিহলাই কৰি দিছোঁ যদিও নিমখ দিয়া আছে এয়া এনেকুৱা হ'ল চাটনিখিনি বনোৱাৰ পিছত এটা গ্ৰীণ কালাৰ এটা আহিছে আৰু কেঁচা জলকীয়া দিয়া হ'লে আৰু ধুনীয়া এটা কালাৰ আহিলেহেঁতেন মোৰ নাছিলে কাৰণে এনেকুৱা হৈছে এয়া মই এনেদৰে পৰিৱেশন কৰিছোঁ আপোনালোকেও বনাই চাটনিটো কেনেকৈনো বনায় মোক কমেণ্টত জনাবচোন আৰু এইফালে মই লগে লগে পাতি দিলোঁ কুকাৰত দাইল আৰু এইফালে কাঁচকল দুটাৰ আলু এটাও কাটি ল'লোঁ ঘূৰণীয়াকৈ আৰু মই এনেদৰে এইফালেও পাতি দিলোঁ সেইটো আপোনালোকক নেদেখুৱালোঁ আৰু মই ইয়াত দাইলত দিছোঁ অমিতা দিছোঁ অমিতাটো বুঢ়াই আছিলে আৰু এই কাঁচকলখিনিত মই বেলেগ বস্তু একো ব্যৱহাৰ কৰা নাই তেলতে মই জাষ্ট জিৰা দিছোঁ আৰু নিমখ হালধি দিছোঁ আৰু বিশেষ একো নিদিওঁ মই এনেদৰে খুব কম তেলত ভাজিম মই আজি মানে খুব কম তেলতেই ভাজিম গোটেইবিলাক বস্তু এখন নিৰামিষ থালি বনাম মই আপোনালোকক দেখাম চাই থাকিব শেষলৈকে ভিডিঅ'টো মই একে সময়তে এনেদৰে দুইফালে পাতি দিওঁ তেতিয়া সোনকালেও হয় কামটো সহজ হয় এটা এটাকৈ বনাই থাকিলে বহুত টাইম লাগে নহয় জানো সেইকাৰণে মই পাকঘৰত সোমালে আৰু দুইফালে পাতি দিওঁ এনেদৰে বনাওঁ এতিয়া এইখিনি হৈছে আৰু অকণমান সময় মই ঢাক মাৰি দিম তেতিয়া ভাপতে সিজিব এয়া মোৰ কাঁচকল সিজিলে এতিয়া মই এইখিনি কাঢ়ি থ'ম গেছটো অফ নকৰোঁ আৰু মানে একেখন কেৰাহীতে মই কাঁচকলখিনি কাঢ়ি থ'ম আৰু তাতে মই দাইলকণো মানে তেল মাৰি দিম ইয়াতে একেটা কেৰাহীতে মানে দুটা তিনিটা কেৰাহী লেতেৰা কৰি নাথাকোঁ আৰু এতিয়া কাঁচকলখিনি ইয়াতে কাঢ়ি লওঁ এয়া মোৰ কাঁচকলৰ ভাজি ইফালে সেই একেখন কেৰাহীতে মই অকণমান তেল দিছোঁ দালিখন ফোৰণ মাৰিবৰ বাবে এতিয়া মই পাঁচফোৰণ দিছোঁ তেজপাত এখিলা দিছোঁ আৰু মই বইল কৰোঁতে হালধিটো নিদিওঁ কুকাৰটো বৰ লেতেৰা হয় হালধিটো মই এনেকৈ তেলতে দিওঁ গেছটো কমাই লওঁ নহ'লে ক'লা হৈ যায় আৰু এনেকৈ কৰিলে মানে কালাৰটো ধুনীয়া আহে মই এনেকৈ সদায় প্ৰতিখন তৰকাৰীতে দিওঁ আৰু এইফালে চব দালি আৰু অমিতা ধুনীয়াকৈ সিজি গৈছে এনেদৰে মই তেলকণ মাৰি লৈছোঁ এনেদৰে এতিয়া এটা ভালকৈ উতল আহিবলৈ মই থ'ম আৰু তাৰপিছত নমাই থ'ম আৰু আনফালেও এই কুকাৰত মই চাউলখিনি ধুই ৰাখিছিলোঁ চাউলখিনিও তাতে এতিয়া পাতি দিওঁ আৰু একেলগে হৈ যাব এইফালে দালিও হ'ব ভাতো হ'ব এতিয়া ভাতটো এইফালে পাতি দিলোঁ আৰু আমাৰ দালিখনো পুৰা উতল আহিছে এতিয়া মই ঢাকি ৰাখিম অলপ সময়ৰ কাৰণে তাৰপিছত গেছটো অফ কৰি দিম এতিয়া সজাই ল'লোঁ মই
ভাত খাবৰ বাবে এয়া দেখিছেনে এয়া দালিখন ধুনীয়া লাগিছে কালাৰটো হয়নে মোৰ থালিখনতটো কি বনালো আপোনালোকে দেখিলেই খালি এই পটলটো ফ্ৰাই কৰা দেখা নহল আপোনালোকক পটল লৈছো এয়া ভাত এয়া যে মই বনাইছিলো পিটিকাখন চাটনিখন আৰু এয়া কাচকল আলু ভাজি আৰু লগতে লৈছো আমৰ আচাৰ আৰু এয়া দালি এতিয়া খাওঁ আৰু মোৰ থালিখন চাই কেনে পালে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেন্টটো কৰিবই আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰো কৰি দিব আৰু নতুনকৈ চাই থকা সকলে সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই